লক্ষ্যদা, তেতেলীখৰা ল'ৰাৰ ৰাসখনত মোক ৰাধা বচনটো দিবা নেকি? মোৰ বৰ আশা আছে। এক্সকিউজ মি। ঐ, তই কোনটো এংগলৰ পৰা ৰাধা? নিজৰ মুখখন আইনাত এবাৰ চাই পাইছ? ৰাস ভাওনাত ভাল বচন এটা পাবলৈ হলে ধনী মানুহ হ'ব লাগে, ভাল ডনেশ্যনো দিব লাগে। দিবলৈতো ৰকাত আছে। জোঁৱাই, কোনো দৰকাৰ নাই, মই তোমাক ভাল ল'ৰা এটা চাই দিম, তাকেই দিবা ৰাধা বচনটো। দাদা, আপুনি ভুল বুজিছে। ৰাসৰ বচন ধনী দুখীয়া বা কমিটিক ডনেশ্যন দিব পাৰা নোৱাৰা সেইটোলৈ দিয়া নহয়। আগ্ৰহীগৰাকীৰ যদি প্ৰতিভা থাকে নিশ্চয় বচনটো পাব। তুমি চিন্তা নকৰিবা আৰু মন বেয়াও নকৰিবা। তোমাক এবাৰ নচুৱাই চাম, যদি তুমি উপযোগী হোৱা তুমি এই বচনটো নিশ্চয় পাবা। সকলোৱে গম পাইছে নগাঁও জিলাৰ কামপুৰ তেতেলীখৰা ল'ৰা ৰাসখন 13 ডিচেম্বৰ পৰিৱৰ্তে 15 ডিচেম্বৰ অৰ্থাৎ সোমবাৰে নিশা 9 বজাত অনুষ্ঠিত কৰা হ'ব। আৰু আমি বিচাৰি আছো এই বছৰৰ সৰ্বশ্ৰেষ্ঠ গোপী, লগতে শ্ৰেষ্ঠ সাজপাৰ, শ্ৰেষ্ঠ ভংগীমা আৰু 31 গৰাকী শ্ৰেষ্ঠ গোপী। সেইটো জানিবলৈ হলে সকলোৱে আহিব লাগিব আমাৰ নগাঁও জিলাৰ কামপুৰ তেতেলীখৰালৈ ডিচেম্বৰ মাহৰ 15 তাৰিখে নিশা 9 বজাত।